জাকাজ তো আজি মই আমাৰ গাঁৱৰে ওচৰৰে মানে আমাৰ গাঁৱতে প্ৰগ্ৰাম পাতিছে প্ৰগ্ৰাম মানে খেলে মেলি হৈ আছে তো ইয়াত ভেকচিন প্ৰতিযোগিতা কিবা প্ৰাইজ বিতৰণি আছে আপোনালোকক দেখাব চেষ্টা কৰিম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব অকণো স্কিপ নকৰিব ভিডিঅ'টো মৰম চৰম দিব এয়া মোৰ লগত আছে নিকিতা এয়া আছে মামাদাৰ তো এতিয়া আমি গৈ আছোঁ খোজকাঢ়ি কাঢ়ি মানুহ দেখিছে একদম ইয়াৰ পৰা একদম স্কুলৰ ফিল্ডৰ খেলপথাৰত খেল হৈ আছে একদম এতিয়া কবিতা আবৃত্তি অনুষ্ঠান চলি আছে কবিতা আবৃত্তি কৰি থকা হৈছে আৰু ইয়াত চকু নিদিব ইয়াত দেখিছে ভেকচিন প্ৰতিযোগিতাৰ কাৰণে ইয়াত দেখিছে পাগলি বোলে ইতিমধ্যে আমার ভ্যাকসিন প্রতিযোগিতায় আমি কম্পিটিটর নিজের সামনে বিচারি করায় আবার ঘুরে পড়ছে এয়া হল ভেটেরি পাগলি ইয়ার পিছত আমি দ্বিতীয়টা গ্ৰুপ পাইছো মতিৰাম বৰা আন আৰু কেতিয়া এয়া নিকৰদেৱ মাতিব নোৱাৰিব নিকৰদেৱ তথাপিতো তেওঁ শাক পাচলি বেয়া চকু নকৰিবৰ কাৰণে ইয়ালৈ আহিছে এয়া নিকৰদেৱ মতিৰাম নাম এওঁ নিকৰদেৱ এওঁ মাতিব নোৱাৰিব গতিকে তেওঁৰ উদ্দেশ্য হৈছে শাক পাচলিত বেয়া চকু নকৰিবৰ কাৰণে তেওঁ ইয়ালৈ আহিছে আৰু গতিকে পাগলীয়ে নিজৰ স্বামীক যে ঘূৰি ফুৰিছে ইয়াৰ পিছত আমি জংঘলী আদিবাসী এয়া জংঘলী সকল এয়া তোমালোকৰ ভাষা বুজা মই তাই জংঘলী গোষ্ঠীৰ পৰিচয় এয়া আমাৰ মাজতে থকা আমাৰ সমাজৰে জংঘলীৰ পৰিচয় তেওঁলোকৰ ভাষা আমি বুজি নাপাওঁ ৰাইজৰ যিটো অনুৰোধ পুনৰ মই তোমালোকৰ প্ৰশ্নটো আছে
মহিলাসকলে যে মদ খাই কি কৰে এই বিষয়ে এইবোৰে ক'লে খাব দিছে তামোল আমি যিখিনি দৰ্শন কৰি আছো আমি মতিৰাম পান খাৰুপতীয়া এয়া চকু চকু মতিৰাম চকু নিদিওঁ খাৰুপতীয়া শাক পাচলিত বেয়া চকু নকৰিবৰ কাৰণে যিটো উদ্দেশ্য তেওঁ সুন্দৰকৈ প্ৰতিফলিত কৰিছে তালিয়া তালিয়া গতিকে তেওঁ প্ৰথম স্থান দিয়া হৈছে দ্বিতীয় স্থান লাভ কৰিছে পাগলী গাৰুখুন্দা নাম ভেদেলি পাগলী পাগলীৰ দৃশ্যটো সম্পূৰ্ণৰূপে আমাৰ আগত প্ৰকাশ কৰিছে তৃতীয় স্থান লাভ কৰিছে ইণ্ডিয়া গায়ন এয়া কুইজ প্ৰতিযোগিতা হৈ আছে চলি আছে তো দৰ্শকে আমি দৰ্শক হয় আমি চাই আছো এতিয়া প্ৰশ্ন সুধি আছে ৰজাঘৰে মান্যতা পালে আৰু ইয়াৰ পিছতে মানুহে ঘৰে ঘৰে বিহু গাবলৈ ল'লে কিন্তু কোনজন আহোম ৰজাৰ দিনৰ পৰা কোন প্ৰথমবাৰৰ বাবে বিহুক মান্যতা দিয়া হ'ল নাই